সকলোকে নমস্কাৰ জনাইছোঁ। আমি আজি ফুৰিব যাব ওলাইছোঁ আৰু আমি চাওকচোন এয়া কিহত যাব ওলাইছোঁ। আমি এতিয়া আজি ব্ৰহ্মপুত্ৰৰ মাজেৰে ফুটফুটিত যাম বুলি ওলাইছোঁ আৰু ক'ত যাম কি কৰিম আপোনালোকক গোটেই ভিডিঅ'টো দেখুৱাম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাব আৰু কেনেকুৱা পায় জনাব দেই। আৰু এইখিনিতে এটা কথা কওঁ, আমাৰ মায়ঙৰ মানুহবিলাকে ব্ৰহ্মপুত্ৰৰ পানী যেতিয়া বাঢ়ে তেতিয়া এনেকৈ ফুটফুটি লৈ প্ৰায় মানুহখিনিয়ে ফুৰিবলৈ যায়, কাৰণ মায়ঙৰ যিখিনি মানুহ আছে কৃষিৰ লগত জড়িত আৰু এইখিনি সময়ত তেওঁলোকে খেতি বাতি চপাই আজৰি হয় আৰু পানীও বাঢ়ে সেইখিনি সময়তে। আৰু তেতিয়া তেওঁলোকে এটা সুস্থ মন সুস্থ শৰীৰ লৈ ধুনীয়াকৈ এনেকৈ তেওঁলোকৰ অকণমান আনন্দ ল'বৰ কাৰণে এফালে নহয় এফালে যায় আৰু বহুত ভাল লাগে সেইখিনিকে। তাকে আপোনালোককো আজি দেখুৱাওঁ যে আমাৰ মায়ঙৰ মানুহ অকল মানে ৰাস্তাইদি নহয়, তেওঁলোকে পানীৰেও চলাচল কৰে। আমি এনেদৰে অলপ খোজকাঢ়িলোঁ আৰু এখন টমটম পালোঁ। টমটমখনত উঠি এনেকৈ আমি আহি আছোঁ এতিয়া কাপোৰপুৰী থানলৈ আৰু আপোনালোককো দেখুৱাম কাপোৰপুৰী থানৰ সম্পূৰ্ণ ভিডিঅ'। আপোনালোকে চাব, লগতে কেনেকুৱা পায় জনাব দেই। আমি গেটত সোমালোঁৱে কাপোৰপুৰী থানৰ। সুন্দৰ বতাহ আহি আছে, ইমান গৰমতো মানে ইয়াত গৰমৰ অনুভৱ একেবাৰে নাই, বহুত ভাল লাগিছে। ভিতৰলৈ যাওঁ, কেনেকুৱা কি বাৰু আপোনালোকক দেখুৱাম। আৰু আমাৰ ভিতৰতো খানা চলিব বাৰু, তাৰেও কিছু দৃশ্য আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম আৰু আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। ভিডিঅ' কৰি
নাচ দিয়ক আৰু ভাল লাগিব বিহু নাচ এটা দিলে আৰু ভাল লাগিব দিনটো আনন্দ ফূৰ্তিৰ মাজেৰে পাৰ কৰিলোঁ আৰু এতিয়া ঘৰমুখে যাত্ৰা কৰিছোঁ আৰু এয়া দেখিছে আন্ধাৰ হৈছে আৰু আমি এতিয়া ঘৰৰ ফালে আহি আছোঁ দেই কেনেকুৱা পালে ভিডিঅ'টো জনাব আপোনালোকে